ৰাতিপুৱা চকু খোলাৰ পৰা ৰাতি টোপনি যোৱালৈ অবিৰাম গতিত বিনা বেতনত সকলো কাম নিয়াৰিকৈ কৰি যোৱাৰ শক্তি। প্ৰতি মাহৰ ৰক্তক্ষৰণৰ পৰা প্ৰসৱ যন্ত্ৰণালৈ সকলো সহ্য কৰিব পৰা শক্তি। মাতৃৰূপে, ভগ্নীৰূপে, পত্নীৰূপে, পুত্ৰীৰূপে সমস্ত দায়িত্ব পালন কৰাৰ শক্তি। পাকঘৰৰ পৰা অফিচলৈ, বাঁহী চোতালৰ পৰা আপোনাৰ টিফিন বক্সলৈ, আপোনাৰ মনি বেগ, মোবাইল, ৰুমালৰ পৰা ল'ৰা ছোৱালীৰ হোমৱৰ্কলৈ। তাৰ পাছতো যিকণ সময় বাচে সেইকণটো ভাত শাকৰ চিন্তা, প্ৰতিজন সদস্যৰ আলপৈচানত কিবা ক্ৰুটি ৰ'ল নেকি তাৰ চিন্তা। তাৰ পাছতো যদি অকণমান সময় উলিয়াই নিজক সজাবলৈ আইনাৰ আগত বহে, আপুনি কৈয়ে দিব ধুন পেচ মাৰিবলৈহে জানে। সকলোবোৰৰ পাছতো আপোনাৰ বাবে প্ৰতিটো কষ্ট সহ্য কৰি যোৱা শক্তি বহন কৰে তেওঁ। সেয়াই প্ৰকৃত শক্তি। সকলোৰে ঘৰত আছে সেই শক্তি। অনুগ্ৰহ কৰি এই শক্তিৰ পূজা কৰক। নিৰীহ প্ৰাণীকেইটা বশ কৰি দুৰ্গা মাক ৰঙা কৰিব নালাগে, নিজৰ ঘৰৰ শক্তিকে পূজা কৰক। বিশেষ একো কৰিব নালাগে, অকণমান সন্মান, অকণমান মৰম, অকণমান যত্ন, দুই এটা কামত অলপ সহায় কৰি চাওকচোন। দুৰ্গা মা কি আছে যদি সমস্ত দেৱী দেৱতা সন্তুষ্ট হ'ব। আপোনালোক সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা। ভিডিঅ'টো চাই ভাল পালে? যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু আপোনালোকে এতিয়ালৈকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।